জয়াই মই এজন অকমীয়া এইখন অকমত চলিছে বাৰু কি নিজৰ স্বাৰ্থত দেশখন নকৰিব বাংলাদেশখন। অগৌৰৱ গগৈৰ স্বাভিমান আবেগ কম আছেনে বাৰু এই দিনা শুনিল নামনি অসমত বাংলাদেশৰ জাতীয় সংগীত কংগ্ৰেছ সভাত গাইছে বুলি নাভাবিব গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হলে অসমখন উন্নতি হব বুলি এইখন অকমত বাংলাদেশী মিয়াই গিলি গৈছে। মোৰ মাতো বিশ্বাস হিমন্ত বিশ্বাস শৰ্মা চৰকাৰ বাৰো বাৰো দৰকাৰ ই নহলে অকম ৰখা তলে যাব। শুনিছো অসমত চেনি দণ্ডাত্তৰ আহিব বুলি এইটো কংগ্ৰেছে বিৰোধী কৰিছে বুলি গৌৰৱ গগৈৰ নামহে মাতো কামত একো নাই বচাবহি মাত্ৰ বাংলাদেশী প্ৰেমিনী আমি খিলঞ্জীয়া অসমীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বাৰ বাৰ দৰকাৰ জয়াই অকম।